Hi, welcome to my channel. আজি এটা নতুন ভিডিঅ'ৰ সৈতে আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম মই এটা ডেজাৰ্ট এটা মিঠাই ৰেচিপি আটাৰ লাৰু যিটো মই বনাইছিলোঁ মোৰ ছোৱালীৰ কাৰণে আৰু এইটো বেবিজ বিশেষকৈ বেবিজ 1 year প্লাছ বেবিজ কাৰণে বিৰাট নিউট্ৰিচিয়াছ আহকচোন চাই লওঁ কেনেকৈ বনাওঁ ইয়াৰ কাৰণে আমাক লাগিব আটা চেনিখিনি মই গুড়া কৰি লৈছোঁ কাজু আৰু কাঠবাদাম কেইটামান অলপমান ঘি তাৰপিছত মই লৈছোঁ জিঞ্জাৰ পাউডাৰ জেকে জিঞ্জাৰ পাউডাৰ আৰু আমাক লাগিব কেইটামান জালুক গুড়া কৰি লোৱা আহক এতিয়া আমি বনাবলৈ যাওঁ এতিয়া বাদাম কেইটা দিছোঁ আৰু এইকেইটা আমি ড্ৰাই ৰষ্ট কৰি ল'ম পজ কৰি দিওঁ এতিয়া একেখন কেৰাহীতে মই ঘিখিনি দি লৈছোঁ ঘিখিনি গৰম হোৱাত তাত মই আটাখিনি দিম আটা মই দিছোঁ এইটো বাটিৰে এবাটি গেছটো মিডিয়াম বা ল'ত ৰাখিব আৰু ভালকৈ লৰাই ভাজি ল'ব এনেধৰণে দেখুওৱা ধৰণে ভাজি ল'ব মোৰ হৈছেহি প্ৰায় এতিয়া আমি ইয়াত দিম চেনিখিনি মই পাউডাৰ কৰি লৈছিলোঁ আপোনালোকক দেখাইছিলোঁ আগতে এনেকৈ চেনিখিনি আপোনাৰ সোৱাদ অনুযায়ী দিব কিমান মিঠা খাব আপোনালোকে বিচাৰে বা ভাল পায় মই ইমানখিনিয়ে দিছোঁ যিহেতু মই মোৰ ছোৱালীৰ কাৰণে বনাইছোঁ মই অলপ মিঠা কমকৈ ব্যৱহাৰ কৰিছোঁ এইখিনিও ভালকৈ মিলাই ল'ব মই এতিয়া ইয়াতে দিম ড্ৰাই ফ্ৰুটছ পাউডাৰখিনি মই যে বাদামকেইটা ৰোষ্ট কৰি লৈছিলোঁ সেইকেইটাকে মই গুড়ি কৰি লৈছোঁ এইখিনি মই ইয়াত দি দিছোঁ লগতে মই দিম ঘৰৰে পিচি লোৱা কেইটামান জালুক তাৰ লগতে মই দিম অকণমান জিঞ্জাৰ পাউডাৰ ড্ৰাই জিঞ্জাৰ পাউডাৰ অকণমান দিছোঁ নামমাত্ৰ ইমানকণ আকৌ ভালকৈ অকণমান এইখিনি মিলি যোৱালৈকে আমি ভাজি লওঁ এতিয়া আমাৰ ভজা হৈ গৈছে এতিয়া এইখিনি মই এখন প্লেটত ধুনীয়াকৈ উলিয়াই লওঁ এয়া চাওঁ মই অকণমান ঠাণ্ডা হ'বলৈ দিছিলোঁ মিশ্ৰণখিনি যিহেতু আমি লাৰু বান্ধিব লাগিব মিশ্ৰণখিনি ঠাণ্ডা হোৱাত এনেকুৱাকৈ মই দেখুওৱা ধৰণে লাৰু বান্ধি গ'লেই হ'ল এয়া চাওঁ আমাৰ আটাৰ লাৰু ৰেডি আৰু এটা বনাই মই দেখাই দিছোঁ যদি বান্ধাত অসুবিধা হয় লাৰু বান্ধাত অসুবিধা হয় অকণমান ঘি হাতৰ তলুৱাত লগাই ল'ব আৰু সাৱধানে মিশ্ৰণটো অলপ লৈ এনেকৈ মুঠিয়াই লাৰুকেইটা সাজি পেলাব এয়া চাওক
এই লাড়ুকেইটা 2 ঘণ্টামান ৰখাৰ পিছত ভালকৈ টাইট হৈ যাব। তাৰপিছত আপোনালোকে খাব পাৰিব।